নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কল্পনা বৈশ্যই আজি পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই একদম চিম্পুল ৰেচিপি এটা লৈ পনীৰ কাজু তেনেকৈ ৰেচিপি এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই ৰেচিপিটো লৈছোঁ পনীৰ কাজু কেইটামান খুন্দি লৈছোঁ, জিৰা আদা নহৰু পেষ্টটো, তেজপাত লৈছোঁ 2টা, কেঁচা জলকীয়া 2টা, পিঁয়াজ চুকি লৈছোঁ আৰু গৰম মছলা খুন্দি লৈছোঁ। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। গেছ জ্বলালোঁ, কেৰাহীটো গৰম হ'ব দিছোঁ। মই ৰিফাইন তেল দিছোঁ, পনীৰখিনি ভাজিব সহজ হয়। তেলখিনিত অলপ নিমখ দি লৈছোঁ। তেল গৰম আছে, পনীৰখিনি অলপকৈ ভাজি লওঁ। পনীৰখিনি অলপ ৰঙচুৱা হ'লে ভাল হয়। অলপ বেছিকৈ ভাজিলে পনীৰখিনি নাভাঙে, ধুনীয়া হয়, খাবলৈও টেষ্টি হয়। এয়া মোৰ পনীৰখিনি ভাজি হ'ল, এয়া ভাজি হৈ গ'ল। এই তেজপাত দিলোঁ, জলকীয়া দিলোঁ, কাজু আৰু মছলাখিনি একেলগে দি দিলোঁ। এয়া পিঁয়াজখিনি দিলোঁ, পিঁয়াজখিনি কিমান ভাজি ল'লোঁ। সোৱাদ অনুসৰি নিমখ দিলোঁ। নিমখখিনি আগতে দিলে ভাজিবলৈ ভাল হয়। জুইটো কমাই দিছিলোঁ, অকণমান ভৰাই দিওঁ। এবাৰ হালধি দিলোঁ। অলপ মছলাকৈ ভাজি লওঁ। একেবাৰে চিম্পুল ৰেচিপি, সকলোৱে অতি সহজে বনাব পাৰিব আৰু খুব টেষ্টিও হয়। এয়া মোৰ ভাজিখিনি হৈ গ'ল। এইবাৰ মই পনীৰখিনি ঢালি দিম। পানী দিলোঁ, যিখিনি বঢ়াই দিলোঁ। ঢাকন দিলোঁ। বৰ ধুনীয়া হৈছে পনীৰখিনি খাবলৈতো আৰু কিমান ভাল হ'ব এইটো আৰু আমিহে গম পাম। ইয়াৰ পিছত মই অকণমান পিচি থোৱা গৰম মছলা দি দিলোঁ। এইবাৰ মোৰ পনীৰৰ ৰেচিপিটো হৈ গ'ল।